অসম চৰকাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বাবে 1540 কোটি 12 লাখ টকাৰ ব্যয় সাপেক্ষে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সভা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰংহাঙে আঁচনিসমূহৰ শুভ উদ্বোধন আৰু আধাৰশিলাৰ কাৰ্যসূচী সম্পন্ন কৰে। স্বাস্থ্য, পথ উন্নয়ন, পানী যোগান, শিক্ষা আদি খণ্ডত আঁচনিসমূহ গ্ৰহণ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত ডক্টৰ তুলিৰাম ৰংহাঙে কয়, পাৰ্বত্য জিলা দুখনত বৰ্তমান চলি থকা উন্নয়নমূলক আঁচনি আৰু অনাগত দিনৰ ধাৰ্য কৰা আঁচনি অন্তৰ্ভুক্ত কৰিলে উন্নয়নমূলক শিতানত ধাৰ্য কৰা ধনৰ পৰিমাণ আৰু বৃদ্ধি পাব। আজি কাৰ্যসূচীত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, বিধায়ক দয় দৰ সিং ৰংহাং, ৰূপ সিং তেৰণ, ডিফু লোকসভাৰ সম্ভাৱ্য প্ৰাৰ্থী অমৰ সিং টিছো, পৰিষদৰ অন্যান্য কাৰ্যবাহীৰ সদস্য আৰু পৰিষদসকলৰ লগতে দুয়োখন পাৰ্বত্য জিলাৰ আয়ুক্ত দুগৰাকী উপস্থিত থাকে। ঠিক কৰা কাৰ্যসূচী, সেই কাৰ্যসূচীটো হৈছে যে বিকাশ যাত্ৰা। আজি সেই বিকাশ যাত্ৰা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে শিলচৰত তেখেতে বিকাশ যাত্ৰা তাতে অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সেই দুটা জিলা মোক দায়িত্ব দিছে আৰু টোটেল আজি উদ্বোধন আৰু ইনগ্ৰেশ্যন আৰু ফাউণ্ডেশ্যন ষ্টোন লে কৰা সেই দুটা মিলাই আজি টোটেল আঁচনিটো হৈছে 1540 crores 12 lakhৰ আঁচনি আজি আধাৰশিলা স্থাপন কৰা আৰু লগতে উদ্বোধন কৰা সেই দুটা মিলি আজি 1540 crores 12 lakhৰ আঁচনি আজি ইনগ্ৰেশ্যন এণ্ড ফাউণ্ডেশ্যন ষ্টোন লে সেই দুটা আজি দুটা স্কিমতে আজি কাৰ্যসূচীটো হোৱা হৈছে। তাৰ বাহিৰে বেলেগ নাই। এনেধৰণৰ কাৰ্বি আংলঙত বহুতো আঁচনি আহি আছে, সেই আঁচনিবিলাক আমি ধৰা নাই আৰু বহুতো আঁচনি প্ৰায় কমপ্লিট হৈছে, সেইবিলাকতো আজি ইয়াত কাৰ্যসূচী অহা নাই। বাকীবিলাকত নেক্সটৰ কাৰ্যসূচী হ'ব, সেইবিলাক নিৰ্বাচনৰ পিছত কাৰ্বি আংলঙত লোকসভা নিৰ্বাচনৰ পিছতে সেইবিলাক উদ্বোধন আৰু আমাৰ ফাউণ্ডেশ্যন ষ্টোন লে হ'ব। আৰু আপোনালোকে দেখা পাব এটা বছৰৰ ভিতৰত কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব। আৰু সেই 4টা বছৰ আছে মোৰ কাৰ্যকালত, সেই 4টা বছৰত আপোনালোকে কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিটো নিৰ্বাচন সময় ৰাইজৰ আগত গৈ আমি প্ৰতিশ্ৰুতি দিছে আৰু আমি টিম কাৰ্বি আংলং DC, SP, প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচাৰ্ছবিলাক লগত লৈ CM, EM, MLA, MP লগত লৈ আমি বৰপুং তাৰাপুং পৰা আৰম্ভ কৰি যিবিলাক বেকৱাৰ্ড এৰিয়া আমি গৈছিলোঁ, সেই গোটেইখিনি জেগাত যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে যিমান পাৰোঁ আমি আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি চেষ্টা। নিউজ ডেস্ক ৰিপৰ্ট, বোকাজান।